খেলা জীৱনটা দেখোই নহ'লে এনেকে বহি থাকোঁতে জীৱন যাব ন কি ভাল হয় ভাই কি যে হ'ব টকা পইচাও নাই হাতত কি যে কৰিম কেলা ভাবিয়ে পাৰবা নাই মই না কবিতাই লেখা কৰোঁ কবিয়ে হৈ যাওঁ দে আৰু ভাই বালৰ ভাই কবি হয় সি এঠি আছিলোঁ কেইদিন লৈ বালৰ ভাই কবিৰ লগত চুলিৰ কি সম্পৰ্ক বে ক'ত ফুৰবা ফুৰিবাও জানো জানাই ফুৰি আহোঁ মন চন কি ভালে নালাগা হৈছে মই এক জেগাত যাম বুলি ভাবিছিলোঁ ভাই ক'ত যাবি ভাই সিবাৰ নিচিনা নকৰাতো বাইদেউহাল ঘৰৰ পৰা আহিব পাৰি 2 একদিন থাকি গুচি আহিম সোনকালে নে কি কোৱা দে হ'ব দে নহ'লে বহুত দিন যাওঁ নাই ফুৰবা একপাক ফুৰি আহোঁ দে মন চনো ভাল লাগব আচ্ছা ঠিক আছে কালি যাম আৰু 7টামান বজাত থাকবি দুটাই যাম আৰু গুচি অ'কে ডান কোমোৰৰ বিহুত লৰবা নৰিম ভাই আজি মই আৰু নামাতবি আৰু মোক যায়ে বাগাত দিম এই তোৰ টেনশ্যনটো মই বস্তু লৈছোঁতো কমৰৰ 1 মিনিটত গাইব হৈ যাব ৰাংজো অতি কি ৰখি থাকবি নেকি ৰাংজো সোনকালে যাওঁ বহুত দিন পাছত আহিলোঁ ভাই আকৌ ধৰবাই নৰি নহয় বদলি গৈছে চব চবৰে বদলে ভাই আমাৰহে নবদলে যাওঁ ভিতৰত যাওঁ বৰ গৰম এতে যাওঁ ভাই কিবা এটা জ্বলাই পাৰা নাই থাকবা পাগলা হ'লে নেকি আহি আছে কি কৰিব লাগছে মাথাটো মাল নাই একো নেকি সেই কি কোৱা ভাই মাথাটো মাল থাকে আজি জানলো বাবা আহি পাইছা ভালে ভালে আহিলোঁ দে ভাই বাবু আৰু মইনা ক'ত গেল দেখোন বাহিৰতে হেলি আছে ৰ মই মাত দিওঁ দে ধৰণতে অলপ ৰেষ্ট ল কিহে থিয়া দিল শক্তি মানুহ নেকি মইহে জানো কোমৰৰ বিহুত থাকবা পাৰা নাই জাপ দিং ৰ এবাৰ একবাৰ মল্লু জাত ধৰে টানি আয়া চেঁচা কলটা আয়া সেই মক্কেল বে যাওঁ বালৰ ভাই আমাৰ টানি হয় এটা কি খোৱা চো দেই কিবা এটা লাহেকে টানি দিম কায়ো নাহতে সোনকালে খা হেই বে কাই ফটো মাৰিলে কি খাইছা মাক কৈ দিম মক্কেলটা কৰিব আহি পাল কিবা এটা ভাববা লাগব নহ'লে দে মৰবা লাগব যে বান্ধিৰ কোপ খাব লাগব বাইদেউৰ এই বছ ইফালে কথা এটা কওঁ কি হাল মই কিন্তু কৈ দিম মাক ভাবছিলোঁ ই কিবা উল্টা পাল্টা কৰিব বুলি এই বছ খাই দিয়ক তেন্তে দি ময়ো খাম এখন মাৰি দি এবাৰ ক'ত যাবি তইতো খাইছা তাকো কৈ দিম মই দে নকওঁ দে মোকো নকবি গুড বাই অলপ বাহিৰে ফুৰি আহোঁ কিমান থাকিম এনেকৈ যাম ৰ কামটাটো ভাল নকৰিলোঁ আহিয়ে এই ভাল হৈ যাব থাকিম 2-3 দিনমান ঠিক হৈ যাব চব আজি আহিয়ে বান্ধিৰ কোপ খাব লগা অৱস্থা হ'ল আৰু 3 দিন থাকা চিন্তা নকৰিবি ভাই চব ঠিক হৈ যাব